আজি আহিলো মাটি দাইল খাই ভাল পোৱা লোকসকলৰ বাবে এটা ৰেচিপি লৈ মাটি দাইলখিনি ৰাতিটো তিয়াই পুৱাই গ্ৰাইণ্ডিং কৰি ল'লো গ্ৰাইণ্ড কৰোঁতে পানীত দৰকাৰ হ'লেহে দিব অলপমান বেছি লিকুইড হ'ব নালাগে পেষ্টটো এইখিনি কালজিৰা অলপমান লৈ কেকৰ ওপৰত ক্ৰীমটোৰ নিচিনা হোৱালৈ ফেটি ল'ম অলপ প্ৰথমতে ফেটোতে মানে অলপ ডাঠ হৈ থাকে তাৰপিছত অলপ দেৰি ফেটোতে ক্ৰীমটোৰ নিচিনা পাতল হৈ যায় একদম ফেটিলেই গম পাব আৰু তাৰপিছত কাঁহী এখনত ধুনীয়াকৈ মিঠাতেল অলপমান লগাই লৈছোঁ আৰু এইখিনি দি এটা প্ৰখৰ ৰ'দত ধুনীয়াকৈ শুকাবলৈ দিম ৰ'দত নুশুকালে দুটা ৰ'দতো দিব পাৰে ভালদৰে চাই ল'ব তাৰপিছত ৰ'দত দিয়াৰ পিছত শুকোৱাৰ পিছত এটা কণ্টেইনাৰত ভৰাই থৈ দিব বহুত দিনলৈকে ইউজ কৰিব পাৰিব এয়া মোৰ শুকাই গ'ল ধুনীয়াকৈ এইখিনি পানী ওলোৱা চব্জি যেনে জাতিলাও ভোল তৰৈ জিকা এইবোৰত দি খাই ইমান ভাল লাগে নহয় এইভাগে মই অকণমান তেল দি পেলাই অকণমান ভাজি লৈছোঁ ডাইৰেক্টো দি দিব পাৰে এইখিনি মই তৰৈ ভাজি বনাইছিলোঁ তাতে অলপ দি আপোনালোককো দেখালোঁ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ